নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গুৱাহাটীৰ লতাশিলৰ বিহু চাবলৈ আহিছোঁ। এয়া আপোনালোকক দৃশ্য দেখাইছোঁ। চাওক, মানুহ ইমান ভিৰ। আজি মানে ফাংচন হৈছে। ফাংচনত ভিতালী দাসৰ সুযোগ্য কন্যা কমলিকা কাশ্যপে আজি গীতৰ শৰাই আগবঢ়াব। আপোনালোকক গীতৰ শৰাইলৈ লৈ যাম এতিয়া। এয়া মানুহৰ ভিৰ, বহিবলৈ চিট নাই। এনেকৈ আৰু সোমাই গৈ খাদ্যৰ মানে এখন মেলা, ঢেৰ মানুহ ইফালে সিফালে চাই গৈ আছোঁ। আমি হেৰিয়ত সোমালোগৈ, মানে মঞ্চত সোমাইছোঁগৈ। মঞ্চত সোমাই এতিয়া কেইটামান অনুষ্ঠানৰ পিছতে কমলিকা কাশ্যপৰ অনুষ্ঠান হ'ব। মিউজিক ব্ৰেণ্ডে ইনষ্ট্ৰুমেণ্ট ঠিক কৰি আছে। গতিকে আপোনালোকক গীতৰ শৰাইলৈ লৈ গৈছোঁ। এয়া কমলিকা কাশ্যপৰ গীত চাওক।
ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু তাৰ লগতে খুব ভাল লাগিছে আজি এই মঞ্চখনলৈ আহিবলৈ পাই এখন ঐতিহ্যমণ্ডিত মঞ্চ আৰু বিশেষকৈ ধন্যবাদ দিব লাগিব অনুজ মামাক তেখেতৰ ক্ৰিয়ে আজি এই মঞ্চখনত আহিবলৈ সক্ষম হৈছোঁ বহুত বহুত ধন্যবাদ আজি আপোনালোকৰ মাজলৈ কেইটামান গীত গাবলৈ আহিছোঁ এইকেইটা গীত গাওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰি দিব আপোনালোকৰ সকলোৱে চিৰ পৰিচিত নাম বিহুৰীয়া গীতৰ খুব পুৰণি মাতৰ গৰাকী আছিল আজি আমাৰ মাজত নাই ভিতালী দাস আৰু ভিতালী দাসৰ এই ছোৱালী এইখন মঞ্চত এটা সময়ত এইখন পথাৰত ভিতালীৰ গ্ৰন্থই এতিয়াও আমাৰ কাম বাচি উঠে আজি তেখেতৰ ছোৱালীক আজি আমাৰ ইয়াত তেখেতৰ সংগীত পৰিৱেশন কৰিবলৈ তেখেতৰ গীত পৰিৱেশন কৰিবলৈ আমি গৈ আনন্দিত হৈছোঁ আমি নিজেই অনুভৱ গতিকে আমি আজিৰ শিল্পীগৰাকী আমাৰ গুৱাহাটী বিহু পৰিৱেশ এখন মৰমৰ বিহুৱান আমাৰ মুখপাত্ৰ বিহুতলী আৰু এটা বিধান মন্ত্ৰী আচলতে মই ক'লোৱে যেনেকৈ এইখন মঞ্চত মোৰ মাতৃ আহি বহুতবাৰ গীত পৰিৱেশন কৰি গৈছে আৰু এইটো মোৰ বাবে সৌভাগ্যৰ কথা যে আজি ইয়াতে মই আহিব পাইছোঁ বিশেষকৈ এইখন মঞ্চৰ কথা ঘৰত আমাৰ চলিয়ে থাকে খুব এখন ঐতিহ্যমণ্ডিত মঞ্চ হয় তাতে যে মই আহিব পাইছোঁ ইমানকণ যে সুযোগ পাইছোঁ সেইটো মোৰ বাবে বহুত ডাঙৰ কথা ঠিক আছে বিহু গীত গাম কিন্তু প্ৰত্যেকখন মঞ্চই একোখন আমাৰ বাবে ক'ব গ'লে দায়িত্ব পৰে প্ৰত্যেকগৰাকী শিল্পীকে আমি স্মৰণ কৰিব লাগে সেইবাবে এইবাৰ মই শান্তা হাজৰিকাৰ বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ যদি মোৰ লগে লগে গুণগুণাই যাব গীতটি বিহুৰীয়া গীত হয় যদি জানে যিমান সকল আছে সকলোৱে যেন সঁহাৰি জনায় গীতটি অলপমান এনেকুৱা শুনিব
বন্ধুসকল, কমলিকা কাশ্যপৰ গীতৰ পৰাই নিশ্চয় ভাল পাইছে। আমি আহি 11:30মান বাজিলে, বেছি সময় থাকিব নোৱাৰিলোঁ, দিনটো কষ্ট কৰি আছিলোঁ, খুব গা বেয়া লাগিলে, গতিকে গুচি আহিলোঁ। পিছলৈ হেৰি আছিলে, বিহু কুঁৱৰী মানে প্ৰতিযোগিতা আছিলে আৰু কিবাকিবি আছিলে, সেইখিনি নাচালোগৈ আৰু চাব নোৱাৰিলোঁ। মোৰ ব্যক্তিগতভাৱে কমলিকা কাশ্যপৰ গীত অতি ভাল লাগিলে। একেবাৰে সম্ভাৱনাময় এগৰাকী শিল্পী, ভিতালী দাসৰ কন্যা, খুব ভাল লাগিলে। আপোনালোকে নিশ্চয় গম পাইছে, চাউণ্ড ছেটটো আৰু অকণ ভাল হ'লে আৰু ভাল লাগিলেহেঁতেন। তেওঁৰ সম্ভাৱনা বহুত, আৰু একেবাৰে এতিয়া আহি থকাখিনিৰ ভিতৰত, শিল্পীসকলৰ ভিতৰত অন্যতম হ'বলৈ গৈ আছে কমলিকা কাশ্যপ। গীত চাই বৰ ভাল লাগিলে। আপোনালোকৰ যদি ভাল লাগিছে, তেওঁলোক আশীৰ্বাদ কৰিব তেওঁক। আৰু আমাৰ চেনেলটো যদি চাই ভাল পাইছে আপোনালোকে, আমাকো উৎসাহিত কৰিবৰ কাৰণে এটি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি পেলাই আমাক আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব। আজিলৈ বাই।